নমস্কাৰ ভিউৱাৰ্ছসকল, জনপ্ৰিয় নেদেখা ফাগুনৰ ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কিয়নো ভিউৱাৰ্ছসকল, যোৱাটো খণ্ডত দেখিবলৈ পাইছিলে বৈভৱ চলিহাই আচৰূপ ধৰা পৰাৰ পিছত বীৰনাই বৈভৱ চলিহাৰ মৃত্যু হ'ল বুলি শিৰৰ সিন্দুক মুচি দিয়ে আৰু বৈভৱ চলিহাই প্ৰমাণ বিচাৰে, পৰিধিয়ে প্ৰমাণ দিয়ে। আৰু যোৱাটো খণ্ডত আমি দেখিবলৈ পাইছিলোঁ বৈভৱ চলিহাই যে প্ৰীতমক হত্যা কৰিছে সেই কথাটো পুলিচজনে কোৱা দেখিবলৈ পাইছিলোঁ। আৰু তেতিয়া অনিৰ্বাণে বৈভৱ চলিহাৰ বুকুত ধৰি কেতিয়াও ক্ষমা নকৰোঁ বুলি কয়। আৰু আজিৰ খণ্ডটোত দেখিবলৈ পাব অনিৰ্বাণে মিচিমিক লৈ আহিব আৰু মিচিমিক ক'ব, তোমাৰ ওপৰত মোৰ যি দায়িত্ব আছিল সেইটো পালন কৰিব পাৰিছোনে নাই নাজানো, কিন্তু এতিয়া মই তোমাৰ দায়িত্ব পালন কৰিব নোৱাৰোঁ বুলি ক'ব। আনফালে টিকনে মামুনে যে মাতিব পাৰিছে সেই কথাটো অনিৰ্বাণৰ পৰিয়ালৰ আগত কয় আৰু ৰূপনীল যে ঘূৰি অহা কথাটোও কয়। এতিয়া বাৰু অনিৰ্বাণৰ পৰিয়ালে কি ক'ব জানিবলৈ পাব আজিৰ খণ্ডটো। আনফালে আজিৰ খণ্ডটোত দেখিবলৈ পাব অনিৰ্বাণে মিচিমিক ৰূপনীলৰ হাতত চঞ্জাই দিব আৰু ক'ব, মিচিমি অধ্যায় তুমিয়ে আৰম্ভ কৰিছিলা আৰু তুমি শেষ কৰিব লাগিব বুলি ক'ব। এতিয়া বাৰু মিচিমিয়ে কি ক'ব জানিবলৈ পাব নেদেখা ফাগুনৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। সেয়েহে ভিউৱাৰ্ছসকল, নেদেখা ফাগুনৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কোনে কোনে নেদেখা ফাগুনৰ ধাৰাবাহিকখন চাবলৈ এতিয়ালৈকে অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।